উফ কি ধুনীয়া বতৰ, তাতকৈও বেছি ধুনীয়া এই দৃশ্যটো। বাৰু এই বতৰত শুই থাকিব মন যায় সকলোৰে নহয় জানো? কিন্তু শুই থাকিলেনো কি হ'ব, ৰাতিপুৱাই উঠি তাইৰ ৰুমৰ পৰা ওলাইছোঁ কামলৈ বুলি। কাম নকৰিলেতো নহ'ব, যিহেতু কামটোৱে খুৱাই আছে। আৰু গৈ পালোঁ ডিউটিলৈ। পিছে লগৰজনীৰ ৰুমত গৈ জোততহে পৰিলোঁ। তাই হেনো কেইবাখনো এছাইনমেণ্ট লিখিব আছে আৰু 2 দিন মাত্ৰ সময় আছে, গতিকে মোক 2খন দি পঠালে লিখিবৰ কাৰণে। আৰু ময়ো তাকে ৰেডি কৰি আছোঁ পেচেণ্ট নহা সময়খিনি। এই মিক্সাৰটো কোনে কোনে খাই পাইছে মোক এবাৰ জনাবচোন, মই খাই খুব ভাল পাওঁ। আৰু লগতে একাপ লাল চাহ খালোঁ, তাৰপিছত ভাগৰে জোগৰে ৰুম আহি পালোঁ। আকৌ যিহেতু অকলে হ'লেও বেলেগ বনাব একো মন নাই, সেইকাৰণে আলু আৰু পটল বইল দি ভাত বহাই দিছোঁ আৰু একাপ চাহ খাই ল'লোঁ। তাৰ পিছৰ সময়খিনি এছাইনমেণ্টে লিখি থাকিলোঁ আৰু তাৰপিছত ভাত খালোঁ। আৰু 12টা বাজিলে এয়া অৱস্থা চাওকচোন মোৰ, লিখি লিখি হাত কান্ধ চব বিষাই গৈছে। বহুত দিন লিখা নাই যে, অভ্যাসটো নোহোৱা হৈ গৈছে। ভইচ অভাৰ দি থকাৰ সময়ত কিবা প্ৰগ্ৰেম চলি আছিলে ওচৰতে, সেইকাৰণে বহুত একদম নইজ আহিছে, তাৰ কাৰণে বেয়া নাপাব। আজিলৈ পিছে এৰিছোঁ, বাই।